মৰমৰ ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ। তোমালোকক আমি আৰু আমাৰ পৰিৱেশ পাঠলৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ যোগেদি তৃতীয় শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ পাঠ্যপুথিৰ পাঠ ৩ আমাৰ পৰিয়াল এই পাঠৰ অনুশীলনৰ প্ৰশ্নোত্তৰসমূহ আৰু লগতে ২০ নং পেজত থকা নয়নাহঁতৰ পৰিয়ালৰ বৰ্ণনাৰ আলমত থকা প্ৰশ্নসমূহৰ সম্পূৰ্ণ উত্তৰ দিবলৈ চেষ্টা কৰা হৈছে। অনুশীলনী ১ উত্তৰ দিয়া। ক পৰিয়াল এটা কোনে পৰিচালনা কৰে? উত্তৰ পৰিয়ালৰ মুৰব্বীজনে পৰিয়াল এটা পৰিচালনা কৰে। মুৰব্বী মানে মাক বা দেউতা নাইবা পৰিয়ালৰ জ্যেষ্ঠজনক কোৱা হয়। খ নম্বৰ প্ৰশ্নলৈ আগবাঢ়িলোঁ। একক পৰিয়ালত কোন কোন সদস্য থাকে? উত্তৰ একক পৰিয়ালৰ সদস্যসকল হ'ল মাক দেউতাক আৰু তেওঁলোকৰ ল'ৰা ছোৱালী। গ নম্বৰ প্ৰশ্নলৈ আগবাঢ়িলোঁ। যৌথ পৰিয়াল কাক বোলে? উত্তৰ ককাক, আইতাক, বৰদেউতাক, বৰমাক, খুৰাক, খুৰীয়েক, পেহীয়েক, মাক দেউতাক আৰু তেওঁলোকৰ ল'ৰা ছোৱালীবোৰ সকলোৱে একেলগে থকা পৰিয়ালক যৌথ পৰিয়াল বোলে। ঘ নম্বৰ প্ৰশ্নলৈ আগবাঢ়িলোঁ। বৃদ্ধ বয়সৰ ককা আইতাক কোনে কোনে আলপৈচান ধৰে? উত্তৰ বৃদ্ধ বয়সৰ ককা আইতাক পুত্ৰ, বোৱাৰী আৰু নাতি নাতিনীহঁতে আলপৈচান ধৰে। খ নম্বৰ প্ৰশ্নলৈ আগবাঢ়িলোঁ। খালী ঠাই পূৰ কৰা। ক পৰিয়াল, ইয়াত খালী ঠাই আছে প্ৰাথমিক গোট। পৰিয়াল সমাজৰ প্ৰাথমিক গোট। খ প্ৰতিটো পৰিয়ালৰে নিজা নিজা খালী ঠাই আছে থাকে। প্ৰতিটো পৰিয়ালৰে নিজা নিজা নীতি নিয়ম থাকে। প্ৰতিটো পৰিয়ালৰে নিজা নিজা নীতি নিয়ম থাকে। গটোলৈ আগবাঢ়িলোঁ। আইতাই নাতিহঁতক ডেছ শুনায়। কি শুনায়? আইতাই নাতিনীহঁতক উমলা গীত আৰু নিচুকনি গীত শুনায়। ঘৰটোলৈ আগবাঢ়িলোঁ। ল'ৰা ছোৱালীয়ে পৰিয়ালৰ জ্যেষ্ঠজনক ইয়াত খালী ঠাই আছে কৰিব লাগে। ল'ৰা ছোৱালীয়ে পৰিয়ালৰ জ্যেষ্ঠজনক সন্মান কৰিব লাগে। ৩ নম্বৰ প্ৰশ্নলৈ আগবাঢ়িলোঁ। পৰিয়ালৰ জ্যেষ্ঠ, বৃদ্ধ বা বিশেষভাৱে সক্ষম লোকৰ বাবে আমি কিয় বিশেষ যতন ল'ব লাগে? উত্তৰ পৰিয়ালৰ জ্যেষ্ঠ, বৃদ্ধ বা বিশেষভাৱে সক্ষম লোকক আমি বিশেষ যতন ল'ব লাগে কাৰণ তেওঁলোকৰ শাৰীৰিক অৱস্থা দুৰ্বল থাকে। পৰিয়ালৰ সদস্য হিচাপে আমি তেওঁলোকৰ মৰম, সন্মান আৰু বিভিন্ন কামত সহায় কৰিব লাগে। চাৰি নম্বৰ প্ৰশ্নলৈ আগবাঢ়িলোঁ। পৰিয়ালৰ সদস্যসকলৰ মাজত মিলা প্ৰীতি নাথাকিলে কি কি অসুবিধা হ'ব পাৰে? উত্তৰ পৰিয়ালৰ সদস্যসকলৰ মাজত মিলা প্ৰীতি নাথাকিলে পৰিয়ালৰ মুৰব্বীয়ে পৰিয়াল পৰিচালনা কৰাত বহুতো অসুবিধা পাব। পৰিয়ালৰ সদস্যসকলৰ মাজত কাজিয়া পেচাল হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলে এজনে আনজনৰ প্ৰয়োজনত সহায় নকৰিব। তেনে পৰিয়ালত বিশৃংখলা দেখা দিব পাৰে। পাঁচ নম্বৰ প্ৰশ্নলৈ আগবাঢ়িলোঁ। সম্পৰ্কটো এটা শব্দত লিখা। ক মাকৰ ভায়েক। মাকৰ ভায়েক হ'ল মামা। খটোলৈ আগবাঢ়িলোঁ। দেউতাকৰ দেউতাক। দেউতাকৰ দেউতাক হ'ল ককা। গলৈ আগবাঢ়িলোঁ। দেউতাকৰ ককায়েক বৰদেউতা।
দেউতাকৰ ককায়েক বৰদেউতা। ঘ খুৰাৰ ককায়েকৰ ল'ৰা ভাইটি বা দাদা। উংগ মাহীৰ বায়েকৰ ছোৱালী বাইদেউ বা ভণ্টি। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আহা তোমালোকৰ পাঠ্যপুথিৰ পৃষ্ঠা নং 20ত থকা নয়নাৰ পৰিয়ালটোৰ বৰ্ণনাৰ আলমত প্ৰশ্নসমূহৰ উত্তৰ আমি কৰোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আহা পাঠটোত আমি পাইছিলোঁ নয়নাৰ পৰিয়ালটোৰ বৰ্ণনা আলমত তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা। প্ৰথম প্ৰশ্নটো দিছে নয়নাৰ পৰিয়ালটোত কোন কোন আছে। আমি নয়নাৰ পৰিয়ালটোৰ বৰ্ণনা পাইছিলোঁ নহয়, তোমালোকে এবাৰ চাই লোৱা। আমি পাইছিলোঁ যে নয়নাৰ ঘৰত তাইৰ মাক দেউতাক, ককাক আইতাক, খুৰাক খুৰীয়েক, পেহীয়েক আৰু তাইৰ ককায়েক চন্দনৰ লগতে খুৰাকৰ ছোৱালী তুলিকাও থাকে। প্ৰথম প্ৰশ্ন, নয়নাৰ পৰিয়ালটোত কোন কোন আছে? উত্তৰ, নয়নাৰ পৰিয়ালটোত তাইৰ মাক দেউতাক, ককাক আইতাক, খুৰাক খুৰীয়েক, পেহীয়েক আৰু তাইৰ ককায়েক চন্দনৰ লগতে খুৰাকৰ ছোৱালী তুলিকাও থাকে। তাৰপিছৰ প্ৰশ্নটো আছিলে পৰিয়ালৰ কোন কোন সদস্যই উপাৰ্জন কৰে, মানে পৰিয়ালৰ কোন কোন সদস্যই উপাৰ্জন কৰে। আমি পাইছিলোঁ যে নয়নাৰ দেউতাকে নগাঁৱৰ উপায়ুক্তৰ কাৰ্যালয়ত চাকৰি কৰে। খুৰাক এজন আদৰ্শ খেতিয়ক, খুৰীয়েকে ওচৰৰ প্ৰাথমিক বিদ্যালয়খনৰ শিক্ষক। গতিকে আমি দেখিলোঁ নয়নাৰ দেউতাক, খুৰাক আৰু খুৰীয়েকে পৰিয়ালটোৰ কাৰণে উপাৰ্জন কৰে। দ্বিতীয় নম্বৰ প্ৰশ্ন, পৰিয়ালৰ কোন কোন সদস্যই উপাৰ্জন কৰে? উত্তৰ, নয়নাৰ দেউতাক আৰু তাইৰ খুৰীয়েক চাকৰি কৰে। খুৰাক এজন আদৰ্শ খেতিয়ক, নয়নাৰ দেউতাক, খুৰাক আৰু খুৰীয়েকে উপাৰ্জন কৰে। পিছৰ প্ৰশ্নলৈ আগবাঢ়িলোঁ। নয়নাহঁতৰ পঢ়া শুনাৰ যত্ন কোনে কোনে লয়। আমি নয়নাৰ পৰিয়ালটোৰ বৰ্ণনাটো আকৌ এবাৰ চাই লওঁ। নয়নাহঁতৰ পঢ়া শুনাৰ তদাৰক খুৰীয়েক আৰু পেহীয়েকে কৰে, তাৰমানে খুৰীয়েক আৰু পেহীয়েকে কৰে। পিছৰ প্ৰশ্ন, নয়নাহঁতৰ পঢ়া শুনাৰ যত্ন কোনে কোনে লয়? উত্তৰ, নয়নাহঁতৰ পঢ়া শুনাৰ যত্ন খুৰীয়েক আৰু পেহীয়েকে লয়। পৰিয়ালটোৰ মুৰব্বী কোন? আমি পাইছিলোঁ যে পৰিয়ালটোৰ মুৰব্বী হ'ল নয়নাৰ দেউতাক। আহা এবাৰ চাই লওঁ। আমি পাইছিলোঁ যে পৰিয়াল পৰিচালনাত নয়নাৰ দেউতাকক আটাইয়ে মুৰব্বী বুলি মানে, তাৰমানে নয়নাৰ দেউতাক হ'ল পৰিয়ালটোৰ মুৰব্বী। পিছৰ প্ৰশ্ন, পৰিয়ালটোৰ মুৰব্বী কোন? উত্তৰ, নয়নাৰ দেউতাক পৰিয়ালটোৰ মুৰব্বী, অৰ্থাৎ পৰিয়ালটোৰ মুৰব্বী হ'ল নয়নাৰ দেউতাক। পিছৰ প্ৰশ্ন, নয়নাহঁতে কাৰ আলপৈচান ধৰে? আমি বৰ্ণনাত পাইছিলোঁ যে নয়নাহঁতে ককা আইতাৰ আলপৈচান ধৰে। পিছৰ প্ৰশ্নলৈ আগবাঢ়িলোঁ। খেলা ধূলাৰ সময়তে নয়নাহঁতে তুলিকাৰ ওপৰত কিয় চকু ৰাখে? আমি নয়নাৰ পৰিয়ালটোৰ বৰ্ণনা পাইছিলোঁ যে তুলিকাৰ চকুৰ কিছু সমস্যা আছে, সেয়েহে খেলা ধূলাৰ সময়ত নয়নাহঁতে তুলিকাৰ ওপৰত বিশেষ চকু ৰাখে। এবাৰ আমি চাই লওঁ। ইয়াত পাইছিলোঁ আমি তুলিকাই চকুৰ সমস্যাৰ বাবে চকুত চশমা পিন্ধি থাকে, সেয়ে খেলা ধূলাৰ সময়ত আটাইয়ে তুলিকাৰ প্ৰতি নজৰ ৰাখে। পিছৰ প্ৰশ্ন, নয়নাহঁতে কাৰ আলপৈচান ধৰে? উত্তৰ, নয়নাহঁতে ককাক আইতাকৰ আলপৈচান ধৰে। পিছৰ প্ৰশ্নলৈ আগবাঢ়িলোঁ। খেলা ধূলাৰ সময়ত নয়নাহঁতে তুলিকাৰ ওপৰত কিয় চকু ৰাখে? উত্তৰ, তুলিকাৰ চকুৰ সমস্যা থকাৰ বাবে খেলা ধূলাৰ সময়ত নয়নাহঁতে তুলিকাৰ ওপৰত চকু ৰাখে। থেংকছ ফৰ ৱাচিং, ষ্টে কানেক্টেড। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। থেংক ইউ ছ' মাছ।